মই জন্মুনিয়ে মোৰ চেনেল লাইফষ্টাইল পেছনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু ৰাতিপুৱা হ'ল ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ, গা পা ধুলোঁ আৰু সকলো কাম বন কৰি সোনকালে আজৰি হ'লোঁ। যিহেতু আজি দেউতা আহিব, সেইকাৰণে দুপৰীয়া লাঞ্চৰ কাৰণে আগতীয়াকৈ অলপ প্ৰিপেৰেশ্যন কৰি থৈ দিওঁ। আৰু আজি দিনটো কেনেকৈ পাৰ কৰোঁ দেউতা আৰু মেধভিকৰ সৈতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। আৰু মোৰ যিহেতু নতুন চেনেল হয়, সেইকাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওকচোন মেধভিকে কি কৰি আছে। মেধভিকক গা পা ধোৱা আজৰি হোৱাৰ পাছতে দেউতাও আহি পালেহি। ককাকক পাই তাৰ কিমান যে ফূৰ্তি, আজি দিনটো ককাকৰ লগত খেলিব। যি নতুন বস্তুবোৰ শিকিছে সকলোবোৰ এটা এটাকৈ ককাকক দেখুৱাইছে। দুপৰীয়া লাঞ্চৰ কাৰণে মই আজি কড়াই পনীৰ, জিৰা ৰাইচ আৰু ভেন্দি ভাজি আৰু তেনেকৈ পিটিকা এটা যিকোনো এটা দেউতাৰ কাৰণে ৰেডি কৰিম। তাৰ কাৰণে আগতীয়াকৈ চব্জি কাটিয়ে থৈছিলোঁ। পেষ্টখিনি ৰেডি কৰিবৰ কাৰণে মই আগতীয়াকৈ অলপমান ফ্ৰাই কৰি লৈছোঁ। বিলাহী, পিঁয়াজ, কাজু, দালচেনি, ইলাচি, লং গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ অলপমান। লগতে কেপচিকামখিনিও ফ্ৰাই কৰি বেলেগ কৰি আঁতৰাই থৈছোঁ। এতিয়া পেন এখনত অলপমান তেল দি লগতে বাটাৰ অলপ দি পেলাই ৰং আহিবৰ কাৰণে অলপমান হালধি আৰু চিলি পাউডাৰ দি দিছোঁ। এতিয়া পিঁয়াজ আৰু বিলাহীৰ পিউৰিখিনি দি পেলাই অলপমান ফ্ৰাই কৰি ল'ম। এতিয়া ধনিয়া পাউডাৰ, জিৰা, হালধি, নিমখ, গায়ত্ৰী মছলা গোটেইখিনি দি অলপমান ফ্ৰাই কৰি ল'ম। তাৰ পাছতেই কেপচিকামখিনি দি পেলাই অলপমান ফ্ৰাই কৰি লৈছোঁ। লগতে পনীৰ আৰু শেষলৈ অলপমান ফ্ৰাই কৰাৰ পিছত আমুলৰ ক্ৰীম অলপ দি পেলাই অলপ গ্ৰেভি হোৱালৈকে ৰুই দিলোঁ। অৱশেষত ধনিয়া আৰু কচুৰি মেথি দি অলপমান গ্ৰেভি হোৱালৈকে ৰৈ নমাই থলোঁ। কিবা এটা ডিছ স্পেচিয়েলকৈ ৰান্ধিলে পৰিৱেশন নকৰাকৈ কেতিয়াও নোৱাৰোৱে, যিটো মোৰ আগৰে অভ্যাস। শেষত পৰিৱেশন কৰিলোঁ জিৰা ৰাইচ আৰু কড়াই পনীৰ। দেউতাৰ লগত আমিও তৃপ্তিৰে দুপৰীয়াৰ সাজটো খালোঁ। দুপৰীয়া ভাত খাই উঠি মেধভিকৰ লগত দেউতা অলপমান সময় আগফালে বহি দুয়ো খেলিলে
আজি তাৰ শুৱাৰ একেবাৰেই নাম নাই। দুপৰীয়া যিহেতু 2-2:30 বজাত সি শুয়ে যায়, কিন্তু আজি তাৰ টোপনি একেবাৰেই নাই ককাকক পাই। যিহেতু আবেলি দেউতা ঘৰলৈ গ'ল, সন্ধিয়াৰ জলপানটো খাই দিনৰ ভাগৰত থাকিব নোৱাৰি 6:30 মান বজাতে শুই দিলে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট যোগে জনাবচোন। ধন্যবাদ।